সো হাই ফ্ৰেণ্ডছ, অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছোঁ। আৰু আজি ভিডিঅ'টো একদম ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু এইফালে দেখিছেনে আমাৰ পিছফালে চব বস্তু খেলি মেলি হৈ আছে। মানে আমাৰ এই ঢেঁকীৰ শালখন, এই ঢেঁকীৰ শালতে আমি যিহেতু বনাই আছোঁ ভাত, এই ঢেঁকীৰ শালখন মানে আমাৰ ভাল কৰি আছে। এই বেৰবিলাক মানে নতুন দি আছে। মই দেখুৱাই আছোঁ বাৰু আপোনালোকক বেৰখিনি কেনেকৈ দিছে। বাঁহৰ সৈতেই দিছে বাৰু। মাহঁতে যিহেতু কাম কৰা মানুহৰ লগত লাগি থাকিব লগা হৈছে, সেইবাবে ৰাতিপুৱা ভাত সাজ মই বনাইছোঁ। ৰ'ব আপোনালোকক দেখুৱাই আছোঁ দেই কি বনাইছোঁ। এয়া বনাই আছোঁ বিলাহী, কেপচিকাম, পিঁয়াজৰ নলা আৰু মাছে। এনেকৈ মাছে এখন জোল বনাম বুলি ভাবিছোঁ। ইমানো জোল নহয় আৰু অকণমান গ্ৰেভি টাইপ, তেনেকৈ এখন বনাম বুলি ভাবিছোঁ। আৰু আমাৰ এইখিনি দেখিছেনে বাঁহৰ বেৰখিনি মই বাহিৰৰ পৰা ভালকৈ দেখুৱাম বাৰু। এই ভিতৰৰ পৰা এনেকুৱা হয়, পাকাৰকৈ বনোৱা নাই আৰু যিহেতু ঢেঁকীৰ ঘৰ। ধুমা ধুম মই ভাতখিনি বনাইছোঁ, যিহেতু কাম কৰা মানুহো লাগি আছে ঘৰত। এয়া ইয়াত এতিয়া অকণমান পানী দিম, পানী অকণমান দি দিম, বেছি নিদিওঁ, হৈ যাব। সিজিয়ে আছে ধুনীয়াকৈ, মই ভাজিয়ে লৈছোঁ। আৰু অকণমান উতলাৰ পিছত ইয়াত মাছ দি দিম। আৰু এতিয়া এইখিনি উতলি আছে, ইয়াত মাছখিনি দি দিম। গোটেইখিনি মাছ একেবাৰতে দি দিম। মাছ দি দিছোঁ, মাছ দিয়াৰ পিছত অকণমান উতলিবলৈ দিম। উতলাৰ পিছত হৈ যাব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে মই কি কৰোঁ সকলোখিনি দেখুৱাই থাকিম, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া ভাত চাত বনাই কৰি হৈ গ'ল। আৰু এইবিলাক মিঠু আহি গ'ল মোৰ লগত, চাওকচোন। এইটো মিঠু, সি এটা কথা নকয়, সি মানে এতিয়া ভাত খাবতো। আৰু আমাৰ ঢেঁকীৰ শালখন বাহিৰৰ পৰা দেখুৱাইছোঁ ৰ'ব। এইয়া এনেকৈ দিছে, ভাল লাগে এনেকৈ দিলেও কেতিয়াবা। ওপৰতে এনেকৈ দিছে। আৰু এতিয়া ভাতকেইটা খাই লওঁ। ভাত চাত খাই গৈ আপোনালোকক আকৌ লগ পাইছোঁ ৰ'ব। এতিয়া ভাত খোৱা প্ৰায় 2 ঘণ্টা হৈ গ'ল। এতিয়া আকৌ ভোক লাগিলে, এতিয়া কি খাওঁ তাকে ভাবি আছোঁ। আৰু সেইকাৰণে আহিছোঁ পাকঘৰলৈ। আৰু দেখিছোঁ এইফালে এইয়া দেখিছেনে তৰমুজ কাটি থৈছে। আৰু কি আছে দেখাই আছোঁ ৰ'ব। এইফালে এয়া তৰমুজ আছে, আৰু এয়া কমলা, আৰু এইটো কি ফল বুলি কয় জনাবচোন। এই ফলটো মই নামটো নাজানো, মধুৰিআমৰ নিচিনা এইটো কি বুলি কয় জনাব। এতিয়া মই তৰমুজ নাখাওঁ, মই তৰমুজ খাই যিহেতু ইমান ভাল নাপাওঁ। কিন্তু খোৱা বহুত ভালেই, আমাৰ পেটৰ কাৰণে বহুত ভাল। কিন্তু মই এতিয়া তৰমুজ নাখাওঁ। এতিয়া মই খাম এটা কমলা, ৰ'দত বহি বহি কমলা এটাকে খাই লওঁগৈ ৰ'ব। আৰু এইফালে ধুনীয়া ৰ'দ ওলাই আছে, ৰ'দতে বহোঁ। পিছফালে আহিছোঁ, ৰ'দত বহি কমলাটো খাই লওঁ। ৰ'দত বহি লৈছোঁ আৰু এয়া কমলা খাই আছোঁ। মিঠা দেই কমলাটো। কৈছিলোঁ তৰমুজ নাখাওঁ, আপোনালোকক তৰমুজ নাখাওঁ বুলি কৈছিলোঁ। এইফালে মায়ে একদম জুই জবজ কৈছে, খাবই লাগে হেনো। অকণমান খাই দিওঁ আৰু। এতিয়া বনাব লৈছোঁ চাওমিন। এয়া চাওমিন, আৰু চাওমিনৰ বাবে গোটেইখিনি চব্জি ধুনীয়াকৈ কাটি লৈছোঁ। এয়া গাজৰ, পিঁয়াজ, অকণমান নহৰু, এয়া কেপচিকাম, আৰু এইফালে আছে চয়া চচ, ভিনেগাৰ, এইটো হৈছে টমেট' চচ। আৰু এইফালে কেৰাহী বহাই দিছোঁ। আৰু অকণমান লাগিব জালুকৰ গুড়ি, মাইক খুন্দি দিবলৈ দিছোঁ। এয়া ৰ'ব, অকণ ৰিফাইন অকণ দি লওঁ। ৰিফাইন অকণ দি লওঁ। আৰু এইফালে ৰিফাইন দি দিলোঁ। আৰু মইনো কেনেদৰে চাওমিন বনাওঁ আপোনালোককো দেখাওঁ। একদম চিম্পুলভাৱে বনাম। প্ৰথমতে এয়া পিঁয়াজখিনি দি লৈছোঁ। আৰু এতিয়া ইয়াত দিম অকণমান নহৰু, দি দিছোঁ গোন্ধটোৰ কাৰণে, ধুনীয়া হয়। আৰু মই ইয়াত একো বেলেগ মছলা ব্যৱহাৰ নকৰোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গমেই পাব। এতিয়া দি দিম কাটি লোৱা গাজৰখিনি। আপোনালোকে পাৰিলে আৰু মিহি কৰিব পাৰে, মই কৰা নাই বাৰু। গাজৰখিনি দি দিছোঁ, আৰু লগতে কেপচিকামখিনিও একেবাৰে দি দিম। এতিয়া আকৌ ভালদৰে লৰাই ল'ম। কেৰাহীটো ধৰি ল'ব লাগিব, নহ'লে কেৰাহীটো লৰচৰ হৈ থাকে। ৰ'ব, মই ভালদৰে লৰাই পেলাই আপোনালোকক দেখুৱাই আছোঁ।
এতিয়া এইখিনি ভালদৰে লৰাই ল'লোঁ আৰু এতিয়া ইয়াত দিম অলপমান চয়া চচ। যিহেতু চয়া চচটো ফ্ৰিজত থোৱা হৈছিল সেইবাবে একদম গোটা গোটা হৈ আছিল, নোলাই এয়া দেখিছেনে। চয়া চচ দিলোঁ আৰু এতিয়া ইয়াত দিম টমেট' চচ। এতিয়া আকৌ ভালদৰে লৰাই ল'ম। এতিয়া চাওমিনখিনি ধুনীয়াকৈ দি দিম। ভালদৰে এতিয়া আকৌ লৰাই ল'ম। এতিয়া চাওমিনখিনিত অলপমান নিমখ দিম, বেছি নহয় অকণমান দিম। বেছি দিলে চোকা হৈ যাব কাৰণ চচ দিছোঁতো, চচতো নিমখ থাকেই। এতিয়া ইয়াত দিম অকণমান জালুকৰ গুড়ি। বেলেগ কালাৰ ইউজ নকৰোঁ, ৰেড চিলি পাউডাৰ, কাশ্মীৰী ৰেড চিলি এইবিলাক ইউজ নকৰোঁ, অকল জালুকৰ গুড়িয়ে দি দিছোঁ। আৰু এতিয়া আমি ইয়াত লাষ্টত ভিনেগাৰ দিম। ভিনেগাৰ দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই ল'ম আকৌ। আৰু ফাইনেলি চাওমিন ৰেডি। গেছ অফ কৰি দিলোঁ আৰু চাওমিন হৈ গ'ল। এতিয়া খাই লওঁ। আৰু এতিয়া এয়া চাওমিন খাই লওঁ। এতিয়া আপোনালোকে ইচ্ছা কৰিলে ইয়াত কবিও দি দিব পাৰে ওপৰত, কবি পিঁয়াজ, কিন্তু মই নাই লোৱা, এনেকৈ খাওঁ। একদম ৰখিবলৈ ধৈৰ্য নাই। চাওমিন আৰু খাই একদম ৰেষ্টুৰেণ্টৰ সোৱাদ নিচিনা হৈছে। কেনেকুৱা হৈছে? ধুনীয়া হৈছে। নহৰু হেৰি এটা আহিছে যে ইমান ধুনীয়া লাগিছে। আৰু এতিয়া ৰাতিয়ে হৈ গ'ল। ভিডিঅ'টো একদম এতিয়াহে আৰম্ভ কৰিছোঁ। মোবাইলটো এতিয়াহে হাতত লৈছোঁ, ভিডিঅ' কৰাই নহ'ল। আৰু বিশেষ তেনেকুৱা দেখুৱাবলগীয়া একো নায়েই। ধনী চাওমিন খোৱাৰ পিছত আৰু ভিডিঅ' নকৰিলোঁ, শুই গ'লোঁ মই, বহুত টোপনি ধৰিছিল। তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে ভাল পালে ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে আজিলৈ ইমানেই, বাই।